কৃষ্ণ কৃষ্ণ প্ৰভুৰ কৃপাত কেনিবা খেতিখিনি টনটনাই হৈছে ইবাৰে কিজানি বিয়াখন পাতবা পাৰা হেন যাব হাও খা পাতবি যা বিয়া এই গৰু মাখাৰ উৎপাতত মানে মোৰ আৰু চব শেষ বিয়া চিয়া নহ'ব আৰু ইহাৰ উৎপাতত মানে এই যা 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 সব শেষ করে দিলি খাইছা 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 হে উঠব এনে পাৱাৰি বম মাৰি দিম গৰু একেবাৰে অল ইণ্ডিয়া দাউৰি ফুৰবি ইহাৰ কাৰণে আৰু নৰি আৰু বাহ গৰু মাখা আহে কিন্তু দে পুহিবাহে পাৰে ভাল কাম কৰবা নৰে মোৰ এই খেতিখন নকৰিলেও চলবা নৰি আৰু খেতিখন কৰিলেও মানে এই গৰু মাখাৰ কাৰণে শান্তি নাই বাপ্পা ঐ খেতি খেতি গৰু একেবাৰে আধা মৰা হলো মাৰে গোটেই হাত ফেল কৰি কৃষ্ণ কৃষ্ণ খেতিখিনিতো ভালে হৈছিল কিন্তু এই গৰু মাখাৰ কাৰণেহে খেতিখন কৰিলি বোলে এতিয়া আৰু বহি থাকিব পাৰি না এই কি যে হ'ব আৰু মানে ভাল খেতিখিনি একদম চাইজৰখিনিতো একদম খাই খাই শেষে কৰিল যি পাং পাং আৰু মানে খেতিৰ চিন্তা ইফালে ৰাইজৰ চিন্তা কৰাতে কৰাতে নিজৰ বিয়াখনৰ চিন্তা কৰবাই পাহৰি আছো যিয়ে নহওক পালা চাধাকে খালে গৰুৰ লগত দৌৰাতে দৌৰাতে গোটেই ভাগাৰ লাগি গেল আগতে আহিছিল বাৰে বাৰে পাহৰিয়া গেল নাকি একেবাৰে আগের কথা গিলাখন মোর এলা মনত পরে ও তোরা গাই এই পাগলাটা আহিলি আর ও ইয়াতে আছে হাও কি করছে মাল খাইছা দেখা নাই মাল দেখোন নাখাঙে মই কি কৰি আছো দেখা নাই ও সাদা মারি আসা আৰু শুন হলে ফত্ৰা ফত্ৰা বুলি কি কৈ নাথাকবি সেইদিনা বঙাইগাঁৱত গেলো মই দ্বিতীয় ছাৰৰ লগত কথা পাতি আছো এই ৰমেন যে আছে কি করছে কি তার পরাই চিল্লাবার হচ্ছে ভত্রা 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 মোর কি নতুন নামটা গম নাপা এ সৰুৰ পৰাই ভতৰাই বুলি জানো না আৰু নকবি খং উঠে দে যি হল হল কি সকাম আছে বাদ দিয়া এ আমাক লতৰাই কল এই বোলে আজিকালি কিবা লাইসেন্সৰ নাকি লাইসেন্স কয় যে সেইটাৰ বোলে কাম কৰে লাইসেন্সিং আচ্ছা খেলার লাগে না রিক্সার লাগে না ট্রেইনৰ লাগে না বাছৰ লাগে না সৰু গাড়ী লাগে না বাইক সব লাইসেন্স সব কৰি দিম মই লাইসেন্স হয় নেকি এই মোৰ হলি হলে যে 2 চিকা বা 4 চিকা হলে কোন জায়গা লাগব অজাইগাঁও আছে বঙাইগাঁও আছে চিৰাঙাও আছে অল আসামৰ দিং বাংলাদেশৰ পৰ্যন্ত দিং মই আমেৰিকাৰ বাংলাদেশৰ নালাগে দে বাংলাদেশৰ হলে কমতে হ'ব হেই নালাগে কমতে হলেও নালাগে মোক এখন হলি হল আমাৰ ইয়াৰে হলি হ'ব দে এইখিনি বঙাইগাঁও 37 টকা দিব লাগিব দে 37 টকা দিব লাগিব এই পইচাৰ কথা নহয় মোক লাইসেন্স লাগে ঠিক আছে 37 টকা দিবি আৰু ভোটাৰ আইডি কি ডকুমেন্ট লাগে এইখিনি কালি লইবি আজি কিন্তু 500 টকা দি যাব লাগিব ও তারা 500 টকা দি যা ওই আজি দেখোন আনা নাই কালি দিলে নহবতে কালি গোটেই কাগজখিনি উঠি লইবি মই ঘৰতে আছো পাইতে এতলা কই পাথৰতে থাকব লাগে গৰু মাখাৰ উৎপাদন মানে পাথৰতে বেছি ভাগ থাকং আজিকালি খেতি হলে ভালে হৈছে দে খেতিখিনি বিয়া হোৱা নাছিল কিন্তু এই গৰুৰ কাৰণে মানে কি কৰবি আৰু খাবার কাৰণে খেতিখিনিও লাগে আৰু ইফালে খেতিখিনি কৰিলে মানে বেলেগ কাম মানে কৰবাই নৰি আৰু এতিয়াতো হয়ে যি হওক মোৰ লাইসেন্সটা হ'ব হ'ব লাইসেন্স পাবি হা তেনে যাম তাৰ মানে যাবা বুজা তোক যে লাইসেন্স লাগব লাগব তো গাড়ী চলাব জানা জানো নাজনে ৰে সেই হৰেণ কাই যে গাড়ীখন আছে সিখিনি তো মই আনা নিয়া কৰো সঁচাটো গাড়ী চলাব জানা ওই একদম তোৰ প্ৰমাণ ফুল স্পিডত জানো লাইসেন্স বস্তুটা এনে বস্তু নহয় জধে মধে দিয়া গম পা এটা হয় তোৰ প্ৰমাণ চাম ৰ হা এইটো কোনডাল মই থৈ দিম আচ্ছা চাবি ইদি এটা চেংৰি আপি আছে আৰু ইদি এটা বুঢ়ী মানুহ আছে এটা ৰাস্তা ফুল স্পিডত আইছা এতিয়া ৰাস্তা এটা চেংৰি আপি আছে ইদি বুঢ়ী মানুহ আছে এটা ফুল স্পিডত আইছা ফুল স্পিডত পুৰা ফুল স্পিডত আইছা কি মাৰিবি মই চাব লাগিব তোক মাৰি ওই বুঢ়ীটোকে মাৰিম যা তোক লাইসেন্স দিয়া নহ'ব বোলে লাইসেন্স মানুহ মাৰবা লাইসেন্স দিয়া বোলে একবাৰ চান্স দিয়া ৰ একবাৰ চান্স দি পারবি সেকেন্ড বার পাৰিম একদম পাৰে এই একে বস্তু টেংরি বটাই দি আছে গুড়িটাই দি আছে এই ফুল দে আইছা কি ৰাস্তা এই রাস্তা দে কি কৰা
চেঙেৰি কি আছে মাৰবি তই দি বুঢ়ী আছে ফুল স্পীডত ভালে বুঢ়ীটোক মাৰোতেতো নিদিলে এইবাৰ চেঙৰাটোকে মাৰা বুলি চেঙেৰিটাকে মাৰি তা স্পীডত গুচি যা মানুহ মাৰবা লাইচেন্স দিয়া বুলি ভাবছা মোক ঐ হতৰকা এ তই কি কোৱা হে কি হে বুঢ়ীটোক মাৰিলেও বোলে লাইচেন্স নে না ও চেঙেৰিটোক মাৰিলেও লাইচেন্স নে না তই এ কি মাৰিম মই ব্ৰেক মাৰবা লাগবা বুৰবক ভাল পাইছে যে শেয়ার করো কাকো আর আনি আছে বিধায় বিধায় মাগুর আহিয়ে থাকিব চ্যানেল সাবস্ক্রাইব করো।